হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আহি আছোঁ এতিয়া ৰঙিয়া 93 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ। আৰু ইয়াৰ পৰাই আপোনালোকক অকণমান দেখুৱাই দিম। আৰু মই সোমাই আহিলোঁ এয়া মুখ্য প্ৰৱেশ দ্বাৰেৰে ভিতৰলৈ। আপোনালোকে চাই থাকিব, গোটেই দেখাই আছোঁ সমগ্ৰ কেনেকৈ আহিব, কেনেকৈ যাব, ক'ত যাব, কি কৰিব, চব দেখাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ। 93 সংখ্যক ৰঙিয়া বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ। আৰু ইয়াৰ পৰা আজি অকণমান আপোনালোকক দেখুৱাই দিম। তো বলক সবিশেষ চাই থাকিব মোৰ সৈতে। তো বলক চাৰিজন বন্ধুৰ সৈতে ময়ো সোমাই আহিলোঁ নামঘৰটোৰ ভিতৰলৈ। এয়া নামঘৰটোৰ পৰিৱেশ আপোনালোকক দেখুৱাই দিম। আৰু কেমেৰা পাৰ্চন আমাৰ কুমাৰ দাই দেখুৱাই আছে পিছফালৰ পৰা। এয়া চাওক, ইমান ধুনীয়াকৈ সজাইছে নামঘৰটো চাৰিওফালে। মই কুমাৰ দাই দেখুৱাবলৈ দিম, চৌপাশটো দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। সঁচাকৈ গুৰুজনাৰ ভক্তসকলে সজাইছে, ইমান ধুনীয়াকৈ সজাইছে ন নামঘৰটো। আপোনালোকে চাই থাকিব। আৰু মই চৌপাশটো দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চন কুমাৰ দাক। এয়া চাওক, নামঘৰটো দেখুৱাইছে, ইমান ধুনীয়াকৈ সজাইছে ভক্তসকলে, শংকৰদেৱ গুৰুজনাৰ ভক্তসকলে, বাপসকলে সজাইছে এইটো। আৰু পাৰিলে মই এজন বাপৰ পৰা গোটেই পৰিৱেশটোৰ বিষয়ে অকণমান জানি ল'ম, অকণমান বাইক ল'বলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। আপোনালোকে চাই থাকিব। নমস্কাৰ, মই আছোঁ শংকৰদেৱ সংঘৰ এয়া মুখ্য এইটো নামঘৰ। আৰু নামঘৰৰ সন্মুখতে আছোঁ। আৰু বাপজনে আমাক এই সমগ্ৰ পৰিৱেশটোৰ বিষয়ে অকণমান কৈ দিব, শুনি যাব। নমস্কাৰ। কৃষ্ণ জয় গুৰু শংকৰ। পৰম ভক্তিভাজন বাপ বান্ধৱ আই মিত্ৰ সমস্ত লগতে আপোনালোকৰ সদুতিৰে চৰণত আমি সেৱা নিবেদন কৰিলোঁ। আচলতে ক'ব গ'লে বহুতে ক'ব লাগিব, যোৱা বছৰ আমি ধেমাজিৰ পৰা যেতিয়া ৰঙিয়া অধিৱেশন উপলক্ষে পতাকা লৈ আহোঁ, তেতিয়াৰ পৰা আমাৰ অধিৱেশন উপলক্ষে এটা নতুন কৌতূহল জাগি উঠিছিলে। সেই মৰ্মে আমি হাতে কামে আগবাঢ়িছিলোঁ। আমাৰ এই অধিৱেশনখন সফল কৰাৰ আঁৰত এটা বস্তু খুব গুৰুত্বপূৰ্ণ ভূমিকা মানে লৈছিলে, সেইটো হৈছে আমাৰ বাইক ৰেলী এটা হৈছিলে সেৱা বাহিনীৰ উদ্যোগত আমাৰ গোটেই জিলাখনতে। সময়টো আছিলে আপোনাৰ 11-12 নৱেম্বৰ। তাৰপিছত 19 নৱেম্বৰত আমি আমাৰ ইয়াত লাইভ এটা প্ৰতিষ্ঠা হ'ল। তেতিয়াৰ পৰা মানে ভকত বান্ধৱৰ মাজত এটা মানে ক'ব নোৱাৰা পৰিৱেশ এটাৰ সৃষ্টি হৈছিলে। তেতিয়াৰ পৰাই আমি সকলোৱে হাতে কামে লাগিছিলোঁ। আজি অধিৱেশন আমাৰ মাজত সমাগত। অধিৱেশনখনৰ মূল কেন্দ্ৰবিন্দু হৈছে আপোনালোকে দেখুৱাইছে এই নামঘৰটো বিৰাট আকাৰৰ নামঘৰ। মানে এতিয়ালৈকে শ্ৰীমন্ত শংকৰদেৱৰ যিমানবিলাক আমি নামঘৰ পালোঁ, সেইবিলাকৰ তুলনাত বহুত ডাঙৰ। এইটো মানে অদ্বিতীয় বুলিয়ে ক'ব লাগিব। আৰু সকলো বাপ বান্ধৱ আই মাতৃ সমস্তৰ মংগলৰ কাৰণে কষ্টটো যাতে আমি লাঘৱ কৰিব পাৰোঁ, ওচৰতে আমি মূল মণ্ডপ বনাইছোঁ। মূল মণ্ডপৰ কাষত আছে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ। কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত একেলগে 10,000 ল'ৰা ছোৱালী তাত থকাৰ সুব্যৱস্থা আছে। তাৰ কাষতে আছে আপোনাৰ সুবৃহৎ ভোজনালয়। ভোজনালয়ত আপোনাৰ এসাঁজত 10,000 মানুহে ভকত বান্ধৱে বহি অন্ন ল'ব পাৰিব। তাত আছে আপোনাৰ 300 চৌকা। সেই 300 চৌকাত 700 ৰান্ধনীয়ে ৰন্ধা বঢ়া কৰিব। ভোজনালয়ৰ সন্মুখতে আছে এটা বৃহৎ আকাৰৰ পতাকা বেদী, তাত ধৰ্মধ্বজা উত্তোলন হ'ব। তাৰ কিছু দূৰত আছে আপোনাৰ প্ৰতিনিধি শিবিৰ। লগতে আপোনাৰ মূল মণ্ডপৰ পৰা নেশ্যনেল হাইৱেৰ কাষত এটা সুন্দৰকৈ আমি চক্ৰ বিহু সজাইছোঁ। সেই চক্ৰ বিহুটো মানে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এতিয়ালৈকে যিমান বাপ বান্ধৱ আই মাতৃৰ সমাগম হৈছে, পোনপ্ৰথমে তেওঁলোকে চক্ৰ বিহু চাবলৈ গৈছে। কাৰণ চক্ৰ বিহুৰ মানে যিটো আপোনাৰ বাতৰিটো অলৰেডি প্ৰচাৰ হৈ গৈছে এইখিনিয়ে। আৰু লগতে পথাৰখনৰ মানে এইটো এটা বিশেষত্ব আছে যে এই পথাৰখন মানে মধুৰীয়া টাইপৰ পথাৰ। ইয়াত মানে বেছি জেকাও নহয়, বেছি মানে শুকানো নহয়। ভকত বান্ধৱৰ কষ্টটো মানে একেবাৰে কমেই হ'ব। কৃষ্ণ। আৰু শেষত সকলো বাপ বান্ধৱ আই মিত্ৰ সমস্তক আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ, আপোনালোকে আহক। আপোনালোকৰ পদধূলি লোৱাৰ কাৰণে আমি খুব হেঁপাহ কৰি আছোঁ। পদধূলি দিয়ক। আৰু ৰঙিয়া এই 93 সংখ্যক বাৰ্ষিক অধিৱেশন যাতে আমি সকলোৱে লগ লাগি আপোনালোকৰ আশীষ লৈ সাফল্যমণ্ডিত কৰিব পাৰে, তাৰ সেৱা জনাই আমাৰ এই বক্তব্য সামৰিছোঁ। কৃষ্ণ কৃষ্ণ। ধন্যবাদ, ধন্যবাদ বহুত বহুত। আপোনালোকে চাওক, শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন দেখিবলৈ পাইছে আপোনালোকে।
আৰু এই শংকৰদেৱ সংঘৰ অধিৱেশন আৰু এইখন হ'ল মূল মঞ্চ। চাওক আপোনালোকে মূল মঞ্চখন ইমান ডাঙৰকৈ সজাইছে। আৰু এইটো হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ। এয়া শিবিৰটো অকণমান দেখাই দিছোঁ। চাওক কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ এইটো। সেইটো আমি বনাইছো। এয়া হ'ল হাতী ঘোলা। এয়া চাই লওক আপোনালোকে, অকণমান দেখাই দিছোঁ হাতী ঘোলাটো। খুব ধুনীয়াকৈ সজাই তোলা হৈছে শংকৰদেৱ অধিৱেশন ৰঙীয়া। এয়া চাওক আৰু এয়া দেখিবলৈ পাইছে শ্ৰীমন্ত শংকৰদেৱ ৰঙীয়া অধিৱেশনৰ ভোজনালয়। প্ৰায় 10,000 মানুহে একেলগে খাব পাৰিব কালিৰ পৰা ইয়াতে। চাওক চাওক এক বৃহৎ ভোজনালয়, প্ৰায় 10,000 মানুহে খাব পাৰিব ইয়াতে একেলগে। এবাৰতে 10,000 মান ভকতে ভাত খাব পাৰিব, ইয়াতে অন্ন গ্ৰহণ কৰিব পাৰিব। আৰু সেই হিচাপে সেৱক সেৱিকাও ইয়াতে নিয়োগ কৰা হৈছে, তেওঁলোকেও শ্ৰমদান কৰিয়ে আছে আৰু কৰি যাব, আৰু আমিও কৰিয়ে আছো। হয়, আপুনি ক'ৰ পৰা আহিছে? মই গোৰেশ্বৰ আঞ্চলিক ৰঙীয়া জিলা গোৰেশ্বৰ আঞ্চলিক সংঘৰ পৰা এখেতে আহিছে। আৰু নিশ্চয় কালিৰ পৰা প্ৰায় অগণন ভক্তৰ ইয়াতে ভিৰ হ'ব। লোকাৰণ্য হৈ পৰিব শংকৰদেৱ সংঘৰ অধিৱেশন ৰঙীয়া। আৰু ইয়াতে একেলগে এই ভোজনালয়ত প্ৰায় 10,000 মানুহে একেলগে বহি খাব পাৰিব। এয়া ভোজনালয় আপোনালোকে দেখিবলৈ পাইছে। ঠিক আছে কৃষ্ণ, ধন্যবাদ।